নমস্কাৰ ৰাইজসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি খোৱাৰ পৰাই আৰম্ভ কৰিছোঁ ভিডিঅ'টো। এয়া উৰুকা দিনাখন ৰাতিপুৱা সাজৰ কাৰণে দেখিছেনে, মাংস, মাছ, সৰু মাছ, ডাঙৰ মাছ সকলোবিলাক অনা হৈছে আৰু ধুমধামকৈ বনাইছোঁ আৰু খাম আৰু ধুনীয়াকৈ এসাঁজ লগে ভাগে। আৰু এয়া এখেতলোকে মেজিৰ কাৰণে খৰি কাটি আছে। বছৰবিলাক ইমান সোনকালে পাৰ হৈ গৈছে। 2025 চনটো গৈছিলহে, এতিয়া জানুৱাৰী আহিল। জানুৱাৰীৰ পাছত এতিয়া আমাৰ মাঘৰ বিহু, তাৰপাছত বহাগ বিহু আৰু এইফালে এতিয়া সন্ধিয়া সময়ত এইবিলাক মেজিৰ ঠিক ঠাক কৰি ল'লে ৰাতিপুৱা জ্বলাব লাগিব যিহেতুকে। আৰু এতিয়া গধূলি হ'লেই নহয়, গধূলি এতিয়া এয়া জুই ধৰিছে আৰু এয়া সৰু মৰু ভেলাঘৰ মানে কি আৰু তিৰপালে এনেকৈ হেৰি কৰি দিছে আৰু ৰাতি থাকিবলৈ। আৰু এতিয়া মই কেক এটা বনাবলৈ লৈছোঁ। পিঠা পনা তেনেকৈ বহুত বেছিকৈ বনোৱা নাই, কেক দুটা বনাম এয়া আৰু এটা দুটা বনাম আৰু পিঠা কিবা এটাতো থাকিবই লাগিব পিঠা। এয়া দেখিছেনে, এতিয়া ময়দা চয়দা দি লৈছোঁ, ক'ব নালাগে আপোনালোকে গম পাইছেই চাগে। এয়া বেকিং দিছোঁ, এতিয়া ফ্লেভাৰ দিছোঁ ভেনিলা ফ্লেভাৰ। তাৰপাছত এতিয়া দিছোঁ মই চেৰি। চিম্পলকৈ কেকটো বনাম আৰু এয়া দেখিলেনে হৈ গ'ল আৰু 15 মিনিট 20 মিনিট এনেকুৱা সময় লাগে কেকটো হ'বলৈ। আৰু লগতে আৰু এটা বনাই দিলোঁ, দুটাকৈ বনাইছোঁ কেক। এয়া দেখিছেনে ইমান কোমল স্পঞ্জি হৈছে। দুইটা বেলেগ বেলেগ শ্বেপৰ বনাইছোঁ আৰু খাবলৈও ভালেই হৈছে বুলি কৈছে আৰু চবেই। আৰু এয়া তেল পিঠা, এইটো মিঠাটো হয়, গুড়ৰ বনাইছোঁ আৰু ৰাতিপুৱালৈ বনাব লাগিব আৰু নিমখীয়াটো গৰমে গৰমে খাই ভাল লাগিব, সেয়েহে ৰাতিপুৱা বনাম। আৰু এয়া দেখিছেনে গাহৰি মাংস বনাই হৈ গ'ল। গাহৰিটো মই বনাইছোঁ, এয়া ব্ৰইলাৰ, মাছ জাতিলাওৰ লগত বনাইছে। আৰু এতিয়া খাই মেলি অকণমান নাচিলোঁ আৰু ঘৰৰ গোটেইকেইটাই। এয়া দেখিছেনে তাহাঁতৰ ডান্স, খাতৰা ডান্স মাৰিছে একদম মানে। বিহু দিনটো আৰু এনেকৈ ফূৰ্তি কৰিলোঁ, নাচিলোঁ মেলিলোঁ। আপোনালোকে কেনেকৈ পালন কৰিলে বাৰু ক'বচোন, জনাব সকলোৱে। এতিয়া এইখিনি হৈ মেলি গ'ল। ৰাতিপুৱা সময়ত আৰু মেজিখন জ্বলালে আৰু তাৰপিছত সেৱা চেৱা কাঢ়িলোঁ, চাহ খালোঁ। এইবিলাক দেখুওৱা নাই ভিডিঅ' কৰি। আৰু আপোনালোকক সকলোকে বিহুৰ শুভেচ্ছা দিলোঁ। সকলোৱে ভালে কুশলে থাকিব আৰু সেয়াই আৰুনো কি ক'ম আপোনালোকক। আৰু ইয়াতে কওঁ, নতুনকৈ যিসকলে মোৰ ভিডিঅ' চাইছে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিব। আৰু এয়া দেখিছেনে শাহুমাৰ নাচ, এনেই আৰু এপাক নাচি দিছে, কিন্তু মন গ'ল আৰু নাচিছে এনেই। আৰু আজিৰ দিনটো এনেকেই গ'ল, আপোনালোকক যিমানখিনি পাৰোঁ দেখালোঁ। আপোনালোকেও মোৰ ভিডিঅ'বোৰ লাইক শ্বেয়াৰ কৰিব। এয়া নিয়ম এটা আছিলে, এনেকৈ হেনো মেজিত দিব লাগে ছটিয়াই, সেয়েহে মেজিত অকণমান দি দিলোঁ আৰু। আজিৰ ভিডিঅ'টো ইমানেই আছিল। অন্য এটা ভিডিঅ'তে আপোনালোকক পুনৰবাৰ লগ পাইছোঁ। বাই বাই।